সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ দ্বিতীয় অডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ জীৱিকাৰ এটা সুযোগৰ বিষয়ে আলোচনা কৰিম। আমাৰ কৃষক ভাই তথা নিবনুৱা যুৱকসকলৰ সামান্য সহায় হওক বুলি এই অডিঅ'টো বনোৱা হৈছে। প্ৰথমতে এটা প্ৰশ্ন, 10টা দেশী মুৰ্গী পালন কৰি লাখ টকা ইনকাম কৰিব পাৰি জানো? প্ৰশ্নটো ভালকৈ শুনিব। 10টা দেশী মুৰ্গী পালন কৰি 1 লাখ টকা আয় ই জানো সম্ভৱ? মনত ৰাখিব, মানুহে যি কল্পনা কৰিব পাৰে তাক কিন্তু দিঠকত পাবও পাৰে। এই সত্য যুগে যুগে বহুবাৰ প্ৰমাণিত হৈছে। অন্য এটা কথা হ'ল, আমি প্ৰায়ে আমাৰ লগত থকাখিনি অৱজ্ঞা কৰি দূৰৈৰ নীলা পাহাৰ পাবলৈ মন মেলো। এটা কাহিনী কওঁ। এখন গাঁৱৰ এজন খেতিয়কে এদিন ভাবিলে, পৃথিৱীখনিৰ বুকুত ইমান হীৰা মাণিক আছে, তাৰে যদি অকণমান কেনেবাকৈ সংগ্ৰহ কৰিব পাৰোঁ, তেনেহ'লে ইমান কষ্ট কৰি খেতি কৰাৰনো কি দৰকাৰ আছে। সেয়ে তেওঁ এদিন পৰিয়ালৰ লগত আলোচনা কৰি নিজ খেতিডৰা সমূলি অন্য এজন খেতিয়কক বিক্ৰী কৰি দিলে আৰু যি টকা পালে সেইখিনি লৈ নিজ পৰিয়ালৰ সৈতে হীৰা মুকুতাৰ সন্ধানত দেশ বিদেশ ঘূৰিব ধৰিলে। বহু বছৰ ঘূৰি মেলি কিন্তু তেওঁ এফোটাও হীৰা নেপালে আৰু ক্ৰমে ক্ৰমে তেওঁৰ পইচা পাতি শেষ হৈ আহিলত শেষত উপায়ন্তৰ হৈ তেওঁ নিজ গাঁৱৰ নিজ ঘৰলৈ ঘূৰি আহিল। ঘৰ আহি দেখে তেওঁৰ থকা ঘৰখন বিনষ্ট হৈ গৈছে। ইফালে যিজন খেতিয়কক তেওঁ মাটিডৰা বিকিছিল, সেইজনে এদিন হাল বাই থাকোঁতে মাটিখিনিৰ এচুকত এটা উজ্জ্বল পাথৰ পালে। পাথৰটো তেওঁ এজন বিশেষজ্ঞক দেখুৱালে। বিশেষজ্ঞজনে পথাৰখনিত আহি পৰীক্ষা কৰি পালে যে মাটিডৰাৰ এচুকত এটি হীৰাৰ খনি আছে। খেতিয়কজন বৰ আনন্দিত হ'ল আৰু হীৰাৰ খনিৰ পৰা হীৰাখিনি উলিয়াই বিক্ৰী কৰি ৰাতিটোৰ ভিতৰতে কোটিপতি হ'ল। এই কাহিনী শুনি প্ৰথম খেতিয়কজনে, যিজনে এই মাটিখিনি বিক্ৰী কৰিছিল, তেওঁ মূৰত থপৰিয়াই কান্দিবলৈ ধৰিলে। কাহিনীটোৰ পৰা কি শিক্ষা পালোঁ? আমি কেতিয়াবা ওচৰৰ হীৰা নেওচি দূৰৰ তামলৈ ঢাপলি নামাৰোঁনে? এতিয়া আচল কথালৈ আহোঁ। আপোনাৰ গাঁৱৰ ঘৰৰ চৌদিশে 10-12টা দেশী মুৰ্গী ঘূৰি থাকে। মই গাঁৱৰ মহিলা গোটৰ সদস্যসকলৰ লগত যেতিয়া কথা পাতোঁ, প্ৰায়ে সোধোঁ, বাইদেউ, এই দেশী মুৰ্গীবোৰৰ পৰা আপোনাৰ বছৰত কিমান টকা আয় হয়? বাইদেউ উত্তৰ দিয়ে, কিমান হ'ব আৰু, বহু কষ্ট কৰি 100টামান পোৱালি জগাইছিলোঁ, তাৰে মৰি মৰি এই 10টাহে বাচিছে। তেতিয়া মই প্ৰশ্ন কৰোঁ, আপোনাৰ গাঁৱত যে ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্মখন আছে, তাতো 100টাৰ ভিতৰত 90টা মুৰ্গী মৰি যায় নেকি? বাইদেউৰ চিধা উত্তৰ, নমৰে। মৰিলেনো কেনেকৈ ফাৰ্মখন থাকিব? তেতিয়া মোৰ প্ৰশ্ন, আপোনালোকে ভাবি চাইছেনে? ব্ৰইলাৰ মুৰ্গী বিদেশী জাতৰ মুৰ্গী, যাৰ প্ৰতিৰোধ ক্ষমতা কম, কিন্তু সিহঁত নমৰে। কিন্তু দেশী মুৰ্গীবোৰ দেশী হোৱা স্বত্তেও, প্ৰতিৰোধ ক্ষমতা বেছি হোৱা স্বত্তেও কিন্তু মৰি মৰি শেষ হয়। যি ঘটনাটো আপোনাৰ চকুৰ আগত বহুবাৰ ঘটিছে। ধৰি লওক আপোনাৰ ঘৰত 10টা মাইকী মুৰ্গী আছে আৰু এটা মতা মুৰ্গী আছে। এটা দেশী মুৰ্গী পৰিণত হোৱাৰ পিছত এবাৰত 15টাকৈ বছৰত 4 বাৰ কণী দিয়ে, মানে 60-70টা কণী দিয়ে। আৰু 10টা মুৰ্গীৰ পৰা আমি 600-700টা কণী পাব পাৰোঁ। এই কণীবোৰ উমনি দিলে যদি 80% পোৱালি ওলায়, প্ৰায় 500 পোৱালি নাপামনে? পোৱালিবোৰ যদি 1 বছৰ জীয়াই ৰাখিব পাৰোঁ, প্ৰত্যেকটোৰ ওজন 1.5 কেজি কৰে হ'লে এটা মুৰ্গীৰ দাম 500 টকা নহ'বনে? ধৰি লওক বিভিন্ন কাৰণত 500 মুৰ্গীৰ মাত্ৰ 400টাহে বাচিল। তেতিয়া 400টাৰ 500 টকাকৈ 2 লাখ টকা আয় নহ'বনে? এইটোকে মই কৈছোঁ 10টা মুৰ্গী পালন কৰি লাখপতি হ'ব পাৰি। এয়া আমাৰ চুকে কোণে পৰি থকা হীৰা, যাক আমি সততে অৱজ্ঞা কৰোঁ আৰু মাহে
6,000 টকাৰ প্ৰাইভেট চাকৰি বিচাৰি দূৰলৈ ঢাপলি মেলোঁ। এই কল্পনা সফল হ'বলৈ নিম্ন উল্লেখিত কথাবোৰ কিন্তু মানিব লাগিব। প্ৰথম কথা, ভাল মুৰ্গীৰ বাছনি। দ্বিতীয়, কমপ্লিট ডিৱৰ্মিং আৰু ভেকচিনেশ্যন চিডুল। এইটো মই পিছৰ অডিঅ'টোত সবিশেষে আলোচনা কৰিম। মুৰ্গীবোৰক সময়মতে পেলুৰ দৰৱ খুৱাব লাগিব। বেক্টেৰিয়াৰ বেমাৰৰ বাবে কিছু ঔষধ ঘৰত ৰাখিব লাগিব। মুৰ্গীৰ এটা সাধাৰণ ঘৰ বনাব লাগিব। মুৰ্গীবোৰ নিজৰ বাৰীখনৰ পৰা বাহিৰত যাব নোৱাৰাকৈ নেটিঙৰ ব্যৱস্থা কৰিব লাগিব। সামান্য উন্নত দানা দিব লাগিব। প্ৰতি মুৰ্গীৰ ভেকচিন আৰু পেলুৰ দৰৱৰ খৰচ পৰিব মাত্ৰ 20 টকা। এই সকলোখিনি কিভাৱে কৰিব লাগিব সেইবোৰ সম্পূৰ্ণ কভাৰ কৰি মই ইয়াৰ পিছৰ অডিঅ'টোত প্ৰচাৰ কৰিম। আপোনালোকে মোৰ এই অডিঅ'টো চাই থাকক, লাইক কৰি থাকক, ছাবস্ক্ৰাইব কৰি থাকক আৰু কমেণ্ট কৰি জনাওক আপোনালোকৰ কিবা লাভ হৈছে নে নাই। ধন্যবাদ।